50,000 টকাৰ কম্বল আৰু 50,000 টকাৰ কম্বল মই দি দিম ভাই। 50 লাখ টাকার কম্বল সরি তাকে 50 টাকার কম্বল বিলম কৈছো নহয় যে ফেচবুক আৰু ইউটিউবৰ পৰা যেতিয়াই পইচা পাম তেতিয়াই মই সপোনবোৰ পূৰা কৰিম। সপোন যিবিলাক সপোন চাইছিলো সেই সপোন মই বাস্তৱত পৰিণত কৰিম, যে কম্বল দিম, গৰীবক সহায় কৰিম আৰু এয়া মই দেখুৱাই দিম। চ' গাইজ ফাইনেলি মানে ইউটিউব আৰু ফেচবুকৰ পইচাৰে মই গাড়ী ল'বলৈ প্ৰস্তুত হৈছো। ভাল কথা, গাড়ী ল'ব খুজিছা, গাড়ী ল'ব ওলাইছা, ভাল কথা। ললিও গাড়ী বাৰু, কেমেৰা ললি, মোবাইল দিলি, গাড়ীও ললি, চব ললি, হৈ গ'ল। তাৰপিছত প্ৰতিটো ভিডিঅ'ত যি চিঞৰি চিঞৰি কৈ আছিলি ইউটিউবৰ পৰা ফেচবুকৰ পৰা পইচা পালি মই 50 লাখ টাকাৰ কম্বল চৰি তাকো 50 টাকাৰ কম্বল বিলম, কৈ কম্বল একা দিয়া দেখাই নাপালোঁ আমি। সাধাৰণ 100-150 টকা এটা দিলেও ভিডিঅ' বনাই দিয়া, সাধাৰণ চাৰ্ট এটা দিওঁতেও কেইদিনমান আগত ভিডিঅ' এটা বনাই দিলি। 50 টকা যি কম্বল দিম বুলি ক'লি ক'ত দিলি? আমি ভিডিঅ' দেখাই নাপালোঁ। নে গৰম পৰাৰ পিছত কম্বল দিবি, ঠাণ্ডাত নিদি পেলাই। ভাগিনত মোবাইল কিনি দিছো হয় নাই, আৰু তাৰ পিছত আমি কম্বল যে দিব বিচাৰিছিলো 50,000 টকাৰ কম্বল। লাহে লাহে কওঁ ভাই, লাহে লাহে কওঁ, গম পাইছো দে, কম্বল দিবি লাহে লাহে কৈছো অলপ। আৰু 50,000 টকাৰ কম্বল মই দি দিম ভাই। যিটো কৈছো নহয় যে ফেচবুক আৰু ইউটিউবৰ পৰা যেতিয়াই পইচা পাম তেতিয়াই মই সপোনবোৰ পূৰা কৰিম। সপোন যিবিলাক সপোন চাইছিলো সেই সপোন মই বাস্তৱত পৰিণত কৰিম, যে কম্বল দিম, গৰীবক সহায় কৰিম আৰু এয়া মই দেখুৱাই দিম। দেখুৱাই দিলি নেকি? গৰম পৰত দেখুৱাই দিবি। নিজে যি ক মোৰ ভিডিঅ'ত লজিক থাকে, ভিডিঅ'ত লজিক থাকে। কেইদিনমানত যি ব্ৰইলাৰ খাই ব্ৰইলাৰ বনালি সেইটো ভিডিঅ'ত কি লজিক আছিল? কেইদিনমানত যে অলপ পইচা লৈ ৰাস্তা ৰাস্তাই ঘূৰি ফুৰিয়ে দেখুৱাই আছিলি বান্দুলটো, সেইটো ভিডিঅ'ত কি লজিক আছিল? কম্বল দিম বুলি ক'লি, তাৰপিছত গাড়ী ল'ম বুলি কৈ গাড়ী ল'লি বাৰু। গাড়ীখন লওঁতেতো বাপু ভিডিঅ' চাবাই নোৱাৰি, গোটেই ছেকেণ্ড হেণ্ড গাড়ীখন লওঁতে বুকিং কৰাৰ দিনৰ পৰাই আজি কেইদিনমানক গ'লে অকল গাড়ীখনৰে ভিডিঅ'। গাড়ী ল'লি, কেমেৰাও ল'লি বোলে, মোবাইলো দিলি, কাৰোবাক চাটো দিলি, সিহঁতেও ভিডিঅ' চিডিঅ' বনাই দিলি বাৰু। কিন্তু 50,000 টকাৰ কম্বলটো ক'ত দিলি? সহায় কৰ, সহায় কৰা মানুহক ভাল কথা, বেয়া কথা নহয়, সহায় কৰ। কিন্তু সহায় কৰি উঠি ভিডিঅ' বনাই দিব লাগে কোনো দৰকাৰ নাই ন। আৰু তাতে আটাউৰি ক'ব লাগে কি 50,000 টকাৰ কম্বল দিলে 50 লাখ টকাত দে দি ভিডিঅ' বনাই দিছোঁ, এতিয়া দিয়ে নে নহয়? এতিয়া গৰম পৰিলে কম্বল দিবি নেকি? বাহিৰত যাই ভিডিঅ' বনাওঁ, কিবা বনাওঁ, ক'ত শিকিলে? কেইদিনমান JSB লগত লাগিলি, তাৰপিছত নললি, এতিয়া নালগা কিয়? কি দিছে গোটেই এতিয়াকে অকাটো টানি দিছে কিয়? চব এটা ভিডিঅ' অকা নহা হৈ যাই আছে চবৰে। এতিয়া কিয় পৰা নাই? এতিয়া লাগছো, এতিয়া চব অকাটোত আহি গৈছে, চব ক্ষমা খুজি আছে। কিয় খুজি আছা? ইনডাইৰেক্টলি হ'লেও JSB ক্ষমা খুজি আছে চোন। সেইকাৰণে দিবাতো ডাইৰেক্ট খুজি দিলে হয়। সদায় ভিডিঅ' চাওঁ, এটা দুটা ভিডিঅ' কমি যাই আছে তাত। মিষ্টাৰ ৰাজা দেখোন কান্দি আছে সেইদিনাখনে, ইনডাইৰেক্টলি হ'লেও ক্ষমা খুজি আছেতো। তোৰো একাই গুচি আহিব, বেছি দিন নাই আৰু লাগবি। এইবাৰ আৰু একবাৰ লাগছো তয়ো। ইয়াক ভৰিখন বেকা বুলি কোৱাৰ কাৰণে JSBক বহুত গালি দিছিলিচোন। এতিয়া নাথাকে গালি, এটা ভিডিঅ' নোহোৱাই যাই আছে। এতিয়া গালি দি, এতিয়া চাওঁ দম, তোৰ দম চাওঁ এতিয়া। চব বকাটোত আহি গেলি না এতিয়া? চবেই দেখোন JSBক এতিয়া দেখোন ক্ষমা খুজি আছে। যোনে ৰোজ কৰিছিল চবেই ক্ষমা খুজি আছে দেখোন এটা আধাকে। এতিয়া নাম নকওঁ বাৰু, গমেই পাইছে চবেই। এতিয়া ৰোষ্টাৰ আছিল, এনেকৈ জন্ম হোৱা ৰোষ্টাৰ 2টা মানুহ আছিল। সিহঁতো মানে ইউটিউব ষ্টাৰ্ট কৰি কি JSBক ৰোজ, এতিয়া শিকিয়াও ক্ষমা খুজি আছে দেখোন। তোৰো আহিব গতি একদিন। ধৈৰ্য্য মানুহক সহায় কৰ, সহায় কৰাটো ভাল কথা। তুমি বিছনাত পৰিছিলি, সিহঁতৰ গুগল পে' নাম্বাৰ দিছিলে, বেংক একাউণ্ট ডিটেইলছ সেইগিলাক সহায় কৰে। কিন্তু 100-150 টকা কাৰোবাক দি ভিডিঅ' বনাই দিবি, সেইটো কি তাৰমানে? সেইটো স্বাৰ্থৰ কাৰণে নকৰে জানো তই? 100 টকা দিলি, 150 টকা এটা মানুহ তই কোনোবা এটাক দিলি, দি তই ভিউজ পাবি বেছিকৈ, তাতকৈ বেছি টকা কামাব পাৰিবি। সেইটোৰ কাৰণে ভিডিঅ'টো বনাই দে, বেলেগটো নহয়। ভাল লাগছিল যাৰ গুগল পে' একাউণ্ট কাৰোবাৰ বিছনাত পৰি আছিল, গুগল পে' নাম্বাৰ দিছিলে, একাউণ্ট নাম্বাৰ দিছিলে, সেইগিলা ভিডিঅ' বনাই পেলাই দিব লাগে। ৰাইজে তেতিয়া সিহঁতক সহায় কৰিব গুগল পে' নাম্বাৰটোত বা একাউণ্ট নাম্বাৰটোত। কিন্তু কাৰোবাক 100 টকা দিবি, কাৰোবাক 150 টকা দিবি, সেইটো ভিডিঅ' বনাই দিবি, সেই মানুহটোৰ ভাল লাগে নেকি? কেমেৰা সন্মুখত পইচা ল'বৰ কাৰণে অলপ ভিউজ বেছি পাবি, 150 টকাৰ তলত বেছি কামাব পাৰিবি, 1000 টকা কামাব পাৰিবি, ভিডিঅ'টো অলপমান ভিউজ বেছি হ'ব তেতিয়া। সেইটোৱে আৰু নিজৰ স্বাৰ্থত কাম কৰি থাকে।